নমস্কাৰ আজি শিৱসাগৰৰ হিষ্টৰিকেল প্লেচ ৰংঘৰৰ বাকৰিত আহি পাইছোঁ আমি শিৱসাগৰ জিলাৰ ঐতিহ্য মন্দিৰটো আমি ৰংঘৰৰ বাকৰিত গৈ আছোঁ আপোনালোকে ভিডিঅ'ত চাই দেখোঁ আৰু এটি শলাগ ল'ব লাগিব যে ইয়াৰ মানুহখিনিৰ বিহেভিয়াৰখিনি ইমান ভাল লাগিছে মানে কোনপিনে যাব লাগিব এয়া ৰংঘৰৰ বাকৰিত আমি প্ৰৱেশ কৰিছোঁ এই 16 শতিকাৰ এটা ঐতিহ্যমণ্ডিত চিহ্নিত আমাৰ ৰজা এইটো কোন মৃগেল খুৰাৰ তপন এই মল্লযুদ্ধ ৰজা মহাৰজা ইয়াত বহি তাৰমানে ইয়াতে খেল উপভোগ কৰিছে ইয়াতে মহযুঁজ হৈছিল ইয়াতে মল্ল নমস্কাৰ আজি শিৱসাগৰৰ হিষ্টৰিকেল প্লেচ ৰংঘৰৰ বাকৰিত আহি পাইছোঁ প্ৰথম আহিছোঁ কিমান এটা সুন্দৰ পৰিৱেশত মানে আহিছোঁ ৰজা মহাৰজাই ইয়াত বহিছিল আৰু খেল উপভোগ কৰিছিল মল্লযুঁজ মহযুঁজ এনেকুৱা এটা পৰিৱেশ ইয়াতে উপভোগ কৰিছিল আমি যেতিয়া 16 শতিকাৰে ঘটনা এইটো আমি কিতাপত পাইছিলোঁ আৰু আজিও মনত আছে প্ৰথম আহিছোঁ আজি অসমৰ হৈ আজি গৌৰৱান্বিত হৈ নিৰ্মিত মই এবাৰ চুই চাইছোঁ কেনেকৈ বনাইছে শীতল পৰিৱেশ ভিতৰত বাহিৰত অকণমান গৰম অনুভৱ হৈছে আৰু তেতিয়াই আপোনাৰ এই দুৱাৰবোৰ চাওকচোন কি ধুনীয়াকৈ ৰাখিছে চাওকচোন ৰংঘৰৰ ওপৰলৈ গৈ আছোঁ ইয়াতে ৰজাই য'ত বহি আপোনাৰ খেল উপভোগ কৰিছিল বা মহযুঁজ এনেকুৱা ধৰণৰ এটা অনুষ্ঠান হৈছিল ইয়াত মানে তেওঁ ৰংঘৰৰ ওপৰৰ পিনে আহিছোঁ তলত ফটো উঠিব আৰু মোৰ বন্ধু বাবু গোটেইবিলাক আৰু ৰংঘৰৰ বাকৰিত আহি বিহু এপাক নানাচো যদি কেনেকুৱা লাগিব বাৰু কওকচোন